কচুৱাবাসী ৰাইজৰ বাবে এটি সুখবৰ। কচুৱা tiniali বজাৰত বেংক অফ বৰোদাৰ এখনি গ্ৰাহক সেৱা কেন্দ্ৰ মুকলি। আজি নগাঁও জিলাৰ বৃহত্তৰ কচুৱা tiniali বজাৰত বেংক অফ বৰোদাৰ গ্ৰাহকসকলৰ সুবিধাৰ্থে বেংক অফ বৰোদাৰ গ্ৰাহক সেৱা কেন্দ্ৰৰ শুভ উদ্বোধন কৰা হয়। কচুৱা tiniali অঞ্চলৰ গ্ৰাহকৰ এই সুবিধাৰ্থে ৱাদুদ জামান নামৰ শিক্ষিত যুৱকজনে নগাঁও বেংক শাখাৰ সজ্জনত গ্ৰাহক সেৱা কেন্দ্ৰ অৰ্থাৎ কাষ্টমাৰ সাৰ্ভিস পইণ্টৰ শুভ উদ্বোধন কৰে। উদ্বোধনী অনুষ্ঠানত কচুৱা লাইভ 365ৰ স্বত্বাধিকাৰ ইমৰান হুছেইন তথা জ্যেষ্ঠ সাংবাদিক ৰূপজ্যোতি ভূঞাৰ লগতে কচুৱা tinialiৰ বহু গণ্যমান্য ব্যক্তিসকলে আজিৰ এই শুভ অনুষ্ঠানত অংশগ্ৰহণ কৰে। বেংক অফ বৰোদাৰ গ্ৰাহক সেৱা কেন্দ্ৰৰ স্বত্বাধিকাৰী ৱাদুদ জামানক বৃহত্তৰ কচুৱা অঞ্চলৰ ৰাইজে ধন্যবাদ জ্ঞাপন কৰিছে। চাহক এই বিষয়ত আমাৰ এটি বিশেষ প্ৰতিবেদন। কচুৱাৰ পৰা ইমৰান হুছেইনৰ সহযোগত বাহাৰুল ইছলামৰ ৰিপৰ্ট, কচুৱা লাইভ 365। বেংক উদ্বোধন কৰিছে, গতিকে এই ক্ষেত্ৰত আপোনাৰ অনুভৱ কেনেকৈ হৈছে? কি ৰাইজক কি আহ্বান জনাব? এই ক্ষেত্ৰত চালো যে বেংক অফ বৰোদাৰ তিনিখন CSP মানে এই কচুৱা অঞ্চলত আপোনাৰ একাউণ্ট খুলিছিলে। খোলাৰ পিছত এই তিনিখন CSP গোটেইখিনি আছিলে কাৰ্বি আংলং ব্ৰাঞ্চত। তাৰপিছত মই এটা চিন্তা কৰিলোঁ যে যিহেতু বৃহত্তৰ অঞ্চলত 15,000 পৰা 20,000 একাউণ্ট আছে গ্ৰাহকসকলৰ, গতিকে এই গ্ৰাহকসকলৰ কি অৱস্থা হ'ব? এই গ্ৰাহকসকলতো দুখী নব, কিছুমানৰ বিধৱা পেঞ্চন, বৃদ্ধ পেঞ্চন, অৰুণোদয়কে আদি কৰি চৰকাৰী ঘৰৰ পৰা আদি কৰি বহুত একাউণ্ট দিয়া হৈ আছে। গ্ৰাহকসকলক বিপদত পৰিব, তাৰ কথা ভাবি মই কি কৰিলোঁ, গৈ বেংক অফ বৰোদাৰ নগাঁও ব্ৰাঞ্চৰ লগত যোগাযোগ কৰিলোঁ। যোগাযোগ কৰাৰ পৰা যথেষ্ট মোক সহায় কৰিছে। নগাঁও ব্ৰাঞ্চত গৌচাল ছাৰ আৰু দেওপানী ব্ৰাঞ্চৰ নিলয় ঠিকাদাৰ ছাৰে সহায়ৰ পিছত মই আজি এই CSPখন কচুৱা tiniali কৰিবলৈ পাৰিছোঁ। আজি কচুৱা tinialiত বেংক অফ বৰোদাৰ যি CSP গ্ৰাহক সেৱা কেন্দ্ৰ যি উদ্বোধন কৰা হৈছে, সঁচাকৈ ই অঞ্চলটোৰ বাবে এক লক্ষণীয় বিষয়। পিছপৰা অঞ্চলটোত আৰু বানাকান্ত অঞ্চলটোত ৰাইজে ইয়াতে আহি যিখিনি তেওঁলোকৰ অৰ্থনৈতিক কাম কাজ সম্পূৰ্ণভাৱে কৰিব পাৰিব। আৰু এই CSPটো খোলাৰ কাৰণে যিখিনি ধৰক PMSY বা অন্য যিখিনি দিশত যিখিনি কাম আছে, সাধাৰণ শ্ৰেণীৰ যিখিনি গাঁৱৰ মানুহ তেওঁলোকে আহি ইয়াত অতি সহজতে কৰিব পাৰিব। তাৰ বাবে মই ইয়াৰ গৰাকী স্বত্বাধিকাৰী তেওঁক মই সঁচাকৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু স্থানীয় ৰাইজকো কৈছোঁ যে আপোনালোকে ইয়ালৈ আহক, অতি সহজতে ইয়াত একাউণ্ট আপোনালোকে খুলিব পাৰিব আৰু আপোনালোকৰ যিখিনি লেনদেনৰ কাম সেইখিনি অতি সহজে আর এই ওয়াদুদ ভাই আমার ব্যাংক আছে আর বহুত সুবিধা পাইছে। আমার আনন্দিত লাগিছে। আমার কচুৱা tiniali একটা বৰোদা ব্যাংক লাগিছিলে আৰু ওয়াদুদ ভাই যদি আৰু সহায় কৰে তে আমাৰ মেইন ব্ৰাঞ্চ লাগিছে। আমাৰ উদ্যোগ ভাইয়ে বৰোদা CSP এখন লৈছে। আমাৰ ৰাইজে যাতে ছাপোৰ্ট কৰে, এইটো যাতে চলি থাকে, ৰাইজক সহযোগ কৰিবলৈ জনোৱা হৈছে যে ৰাইজে ছাপোৰ্ট দিয়ে। আৰু লগতে জনাও যে বহুত দিন ধৰি আমাৰ এইটো CSP কিবা এটা প্ৰব্লেম আছিলে, বেলেগ এজনে লৈছিলে CSPখন, কিবা কাৰণত কিবা হ'ব পাৰে, দুৰ্বৃত্ত বা কিবা কিবি হ'ব পাৰে, সেইটো কাৰণে বহুত হেৰেছমেণ্ট হৈছে। কাষ্টমাৰবিলাকে পইচা উঠাব পৰা নাই, বহুত হেৰেছমেণ্টত আছে। কোনোবা একাউণ্টত পইচা সোমাই গ'ল, লক লাগি আছে, বহুতো হেৰেছমেণ্ট। ৰাইজক অনুৰোধ জনাইছোঁ যাতে ছাপোৰ্ট কৰি দিয়ে।